নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। মোৰ চেনেল চাগে সকলোৱে পাহৰিয়ে গৈছে। মোৰ যে চেনেল এটা আছিলে, কি কৰিব উপায় নাই, ব্যস্ততা বহুত। দোকান এখনত কাম কৰোঁ, তো ভিডিঅ' কৰা নহয় আৰু কেমেৰাটো কিনাৰ পৰাতো ভিডিঅ' কৰা হোৱাই নাই আজিলৈকে। মোৰ বহুত ভিডিঅ' পেণ্ডিঙে আছে, মোবাইলতে থাকি গ'ল, এডিটিং কৰাই নহ'ল। কাম নকৰিলে ভাত নাই, আৰু ভিডিঅ' কৰিব গ'লে ঘৰত ভাত নাহে। যিহেতু মোৰ চেনেলটো মানিলৈকে ট্ৰেন্সফাৰ হোৱা নাই, মানে মনিটাইজেশ্যন হোৱা নাই, সেইটো কাৰণে মোৰ ভিডিঅ'বিলাক দিয়া নহয় আৰু ভিডিঅ' কৰিব যোৱা সময়ো নাই। যোৱা বছৰ আগৰ বছৰে কেদাৰনাথ গৈছিলোঁ, তাৰে ভিডিঅ' আজিলৈকে দিব নোৱাৰিলোঁ। যোৱা বছৰ ছেপ্টেম্বৰত দাৰ্জিলিং গ'লোঁ, তাৰো ভিডিঅ' দিব নোৱাৰিলোঁ। আৰু ভিডিঅ'বিলাক কেমেৰাতে আবদ্ধ হৈ থাকি গ'ল আৰু মোবাইলতে থাকি গ'ল। কাৰণ আমি হ'লোঁ দুখীয়া ঘৰৰ মানুহ। ভিডিঅ' কৰিব গ'লে মানে ভাতটো নিমিলে আৰু দোকানখন যদি এৰি গুচি যাওঁ, ঘৰত ভাত ক'ৰ পৰা আহিব। মই বাৰু লগতে থাকিলোঁ, কিন্তু মোৰ ঘৰত দুটা আৰু পৰিয়াল আছে, আৰু লগত মা দেউতা আছে। গতিকে চাৰিটা পৰিয়াল, মানে 4জন মানুহ আছে, মই লৈ 5জন। গতিকে ভাতটো সেনেকুৱা নহয়। কাম কৰি গৈ আছোঁ, মাজে মাজে ভিডিঅ' দি থাকোঁ আৰু মাজে মাজে ভিডিঅ' দিয়া নহয়। চেষ্টা কৰি আছোঁ ভিডিঅ' দিয়াৰ কাৰণে। আৰু আজি সেয়ে মানে দয়াটো চাই থাকোঁতে কেমেৰাটো হাতত পৰিল, তাকে ভাবিলোঁ বোলো অলপমান ভিডিঅ' এটা কৰোঁ। ৰাইজে চাগে ভাবিয়ে লৈছে মই মৰিয়ে গৈছোঁ, মোৰ চেনেলটো মৰিয়ে গৈছে। এনেকুৱা নহয়, মই জিন্দা আছোঁ আৰু মই আহিম, ভিডিঅ' কৰিম। মই এইবাৰ বহাগত চাগে বহুত ভিডিঅ' আপোনালোকে পাব। এপ্ৰিল মাহৰ পৰা মানে মই ষ্টাৰ্ট কৰিম বুলি ভাবি আছোঁ। আৰু বিহুৰ পিছত, মানে বিহুৰ পৰাই চাগে আপোনালোকে ভিডিঅ' পোৱা আৰম্ভ কৰিব। সেইকাৰণে বোলো আগতীয়াকৈ এটা ভিডিঅ' কৰি থওঁ, যাতে মই মৰা বুলি নাভাবে সকলোৱে, যে মই জিন্দা আছোঁ মানুহটো। আৰু মই এই জোনাক এণ্টাৰটেইনমেণ্ট চেনেলটো বন্ধ হোৱা নাই, এতিয়াও চলি আছে। তো যদিও এতিয়াও মোৰ এই ভিডিঅ'বিলাক চাই আছে, মোৰ আগৰ ভিডিঅ'বিলাক চাই আছে, বা মোৰ এই ভিডিঅ'টো দিয়াৰ পাছত আপোনালোকে চাব মোৰ ভিডিঅ'টো, এতিয়া কমেণ্ট আৰু এটা লাইক কৰিব নাপাহৰিব। কাৰণ এটা লাইক আৰু কমেণ্ট দিলে মই ভাবিম যে মই আপোনালোকে জিন্দা থকা বুলি ভাবি আছে। এইখিনিয়ে, তো আশা কৰোঁ সকলোৱে ভাল। এইখিনি কৈ মই ভিডিঅ'টো শেষ কৰিলোঁ। বহাগত আহি আছোঁ, কাম বেক কৰি আছোঁ বহাগত। তো চাই থাকিব মোৰ এই চেনেলটো। ধন্যবাদ।